চাওক বন্ধুসকল, আজি আপোনালোকক মই চাইকেলৰ চেইন কিয় পৰে, কি কাৰণে পৰে ক'বলৈ ওলাইছোঁ। কিন্তু এইটো চবেই জানে, মই এনেই অলপ দেখাওঁ বোলো এনেই। তো ইয়াত চাওক, ইয়াত চেইনডাল পৰি আছে। মই চেইনডাল উঠাই দেখাই দি আছোঁ ৰ'ব বন্ধুসকল। চাইকেলৰ চেইনডাল মই উঠাই দিলোঁ। এতিয়া দেখিছে কিমান এটা লুজ হৈ আছে ইয়াত। এয়া দেখিছে কিমান লুজ হৈ আছে। তো চাইকেল মানে আৰু এটা কথা, যেতিয়া চকাটো অলপ পিছুৱাই থাকে, তাৰপিছত যেতিয়া আগুৱাই যায় চকাটো ইমান মানত আহি যায়। মোৰ এতিয়া এইটো চকাটো অলপ বেছি আগুৱাই আহিলে, তো এতিয়া চেইনডাল মানে ঢিলা হৈ গ'ল। চেইনডাল ঢিলা হৈ গ'ল, এতিয়া ঠেকেচা দিলেই ডাইৰেক্ট পৰি যায়। চ' আপোনালোকে চাওক ইয়াত ঘাটবিলাক কেনেকুৱা, ঘাটবিলাক ইয়াত দেখিছে বহুত লুজ হৈ আছে ইয়াত দেখিছে। তো এইটো কাৰণে চেইন পৰে। চাওক আৰু এটা কাৰণ হ'ল চাইকেলত তেল নিদিলে চেইন পৰে। এতিয়া মোৰখনত এতিয়া তেল দিয়া নাই, চেইন শ্লুককৈ পৰি থাকে। চ' এয়াই চেইন পৰা।